হে ফ্ৰেণ্ড, কি খবৰ? বহুত দিন হ'ল ভিডিঅ' নিদিয়া। আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। আৰু চাই থাকক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। কিন্তু ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো দবাই। ফ্ৰেণ্ড, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেওঁলোকে ফটাফট গৈ ছাবস্ক্ৰাইব কৰি প্ৰথমতে ভিডিঅ'বোৰ বহুত কষ্ট হয় বনোৱাতে। যেতিয়া লাইক নাহে ইয়াত লাগে ইয়াত, সেইবাবে আপোনালোকক অনুৰোধ কৰোঁ, লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। আপোনালোকে আমাক ছাপোৰ্ট কৰক। আৰু যেতিয়া আপোনালোকে ছাপোৰ্ট কৰিব তেতিয়া আৰু আমি ভাল ভাল ভিডিঅ' আনিবলৈ আমি সক্ষম হ'ম। গতিকে আপোনালোকে আমাক ছাপোৰ্ট কৰক আৰু ভিডিঅ'টো চাওক। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ড, 673 পাৰ হৈ আহিলোঁ আমি। এতিয়া আমি এইটো অলপ লোহাৰ চিৰি আছে, সেই লোহাৰ চিৰিতে আমি উঠি যাম। এইটো আমি আহিছোঁ টুক্ৰেশ্বৰী মন্দিৰত। পূৰা মানে পাচিনা পাচিনা হৈ গৈছে, দেখিছে পূৰা গৰম লাগছে। তো এইটো চিৰিতে উঠি যাম ফ্ৰেণ্ড। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় বজৰংবলী। এটা দেখিছে বন্ধুসকল, ইয়াৰ পৰা মন্দিৰ এটা আছে, ধুনীয়া মন্দিৰ।